ডাঙৰীয়া অকল বিটিসি চুক্তি তেখেতে স্বাক্ষৰ কৰিব পাৰিছে তেখেতে ইতিহাস ৰচিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আনৰ ৰেডিমেড ৰাজনৈতিক দলত তেখেতে নেতা হোৱা নাই নিজে সকলো ৰাইজক আস্থা লৈ বিপিএফ ৰাজনৈতিক দল সৃষ্টি কৰি পেলাই হে কঠোৰ পৰিশ্ৰমৰ মাজেদি সকলো ৰাইজক আস্থা লৈ একত্ৰিত কৰি পেলাই তেখেতে বিপিএফ ৰাজনৈতিক দলৰ সভাপতি তথা নেতা হৈছে আপুনি হল ৰেডিমেড ৰাজনৈতিক দলত আপুনি নেতা হোৱাৰ কাৰণে সুবিধা পাইছে আপুনি নিজে কেতিয়াও ৰাজনৈতিক দল সৃষ্টি কৰি পৰা নাই গঠন কৰা নাই আপোনাৰ কপালতো নাই আপোনাৰ তেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি অসমবাসী ৰাইজে আপোনাৰ পৰা দেখাও নাই প্ৰয়োজনো নাই একো নাই অকল ৰেডিমেড আপোনাৰ নিচিনা আমি ৰেডিমেড ঘৰ বনোৱাত কাবাৰ ঘৰত হুমাই পেলাই দখল কৰাৰ আমাৰ তেনেকুৱা চৰিত্ৰ নাই এইবোৰ কথা বতৰা আমি ক'বলৈ ইচ্ছা নাছিল আপোনাৰ কথা বতৰা বক্তব্য অঙ্গী ভঙ্গী গোটেই কথাবিলাক এইবোৰ কথা মনত পেলাবলৈ আমাক বাধ্য কৰিছে দাদা আমাৰ ইচ্ছা নাছিল এইবোৰ কথা ক'বলৈ তাছিল্য তুচ্ছ যেটো কথা কৈ আছে আপুনি মেকুৰী আমাৰ সমাজত এই কথা বতৰাবিলাকক আমি ঘিণ কৰোঁ जों मुगैयो रायजोफोर जोंखौ दिनै मावजि होनदों আজি আমাক মেকুৰী কৈছে এনেকুৱা হীন মন্যতা কৰি পেলাই তেখেতৰ যেটো দাম্ভিক যেটো অহংকাৰ যেটো চিন্তাধাৰা আমি এই অহংকাৰ চিন্তাধাৰাটো আমি ঘিণ কৰোঁ जों मुगैयो এইবোৰ চিন্তাধাৰাবিলাক আমি ঘিণ কৰোঁ আৰু আপুনি যেনেকুৱা ধৰণৰ তাচ্ছিল্য কৰি পেলাই কথা কৈছে আমিও তাচ্ছিল্যতা কৰাৰ কাৰণে প্ৰয়োজন যদি বোধ কৰে আমিও কৰিব পাৰোঁ কিন্তু আজি এই শিক্ষিত সভ্যতাৰ যুগত ভদ্ৰতাৰ সমাজত এইবোৰ কথা বতৰাবিলাকক আমি প্ৰয়োগ কৰিব নালাগে কিন্তু আজি আপোনাৰ কথা বতৰাই উপায় নাই একাকাৰ মান কথা ক'বলগীয়া হয় মনত ইচ্ছা নাই মেকুৰীৰ কামবিলাক কি ৰাইজ মাউজিনী খামানিয়া মামা মেকুৰীৰ কামবিলাক কি আমাৰ ভাকৰি মাই হন্দু চাউল চুৰি কৰি পেলাই ধান চুৰি কৰি পেলাই বিভিন্ন খাদ্য সামগ্ৰী চুৰি কৰি পেলাই জনে চুৰি কৰে এইটোক মেকুৰীয়ে আক্ৰমণ কৰি ঠাণ্ডা কৰে অৰ্থাৎ নেগুনি এন্দুৰক ধৰে আমি যদি মেকুৰী হয় আপুনি যদি নেগুনি হ'ব বিচাৰিছে আমাৰ সয় সম্পত্তি যদি লুটপাট কৰিব বিচাৰিছে আপুনি নোৱাৰিব দাদা আমি মেকুৰী হয় সদায় সজাগ হৈ থাকিম আমাৰ ঘৰত কোনো এন্দুৰৰ গাৰা এন্দুৰ আমি হুমাব নিদিম जोङो एन्जर जोंनि माइ होन्दों जोङो हाबनानै जाहोनायबो नङा जों बेखौ खिहोनायबो नङा क्लियार नङा होमबा रायजोफोर আমাৰ স্পষ্ট আপোনাৰ তাচ্ছিল্য কথাত আমিও তাচ্ছিল্যতাৰে জবাব দিছোঁ এইবিলাক প্ৰয়োজন নাই আমি লাজ পাওঁ এনেকুৱা নাপায় বিটিসি অঞ্চলত আৰু বহুতো উন্নয়ন কৰাৰ আমাৰ পৰিকল্পনা আছে বহুতো আহি থকা নৱ প্ৰজন্ম फैबाय थानाय जोंनि फंबाय बिनानावफोर बिसिनि जोंनि भबिष्यत जिउ खांनाय लेखा फरायनाय गिदिर मानसि जानाय बेबायदि गोबां जोंहा बिटिसि ओनसोलाव खामानि मावबोनांगौ दं बिटिसि ओनसोलाव बहुतो आमार निबनुवा যুৱ যুৱতীসকল ভাই বন্ধুসকল আছে তেখেতসকলৰ ভৱিষ্যত সংস্থাপনৰ কথা ইয়াত আছে বিটিসি অঞ্চল আজি শান্তি প্ৰতিষ্ঠা হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চেষ্টা চলাইছে বিপিএফ ৰাজনৈতিক দল আমি চেষ্টা চলাইছো সমগ্ৰ বিটিসি অঞ্চলত আমি কেনেকৈ উদ্যোগীকৰণ কৰিব পাৰো ইন্ডাষ্ট্ৰি ইয়াত বহাই পেলাই এই অঞ্চলৰ আহি থকা ল'ৰা ছোৱালীবিলাকে যাতে ইয়াতে সংস্থাপিত হয় তেনেকুৱা ধৰণৰ বহুতো পৰিকল্পনা লৈ আৰু কাম কৰিবলৈ আমাৰ বাকি আছে
আজি আমাৰ ইউনিভাৰ্চিটি হ'ল সেই ইউনিভাৰ্চিটিটো এতিয়া আমি কৰিব বিচাৰিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ কাজলগাঁও, বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ মুছলপুৰ, বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ ওদালগুৰি, তেনেকুৱা ধৰণৰ সকলো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত এখন ইউনিভাৰ্চিটি তথা বিশ্ববিদ্যালয় গঢ়াৰ কাৰণে আমাৰ পৰিকল্পনা আছে। মেডিকেল কলেজ গঢ়াৰ কাৰণে আমাৰ পৰিকল্পনা আছে। NIT তথা নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি বনোৱাৰ আমাৰ ইচ্ছা আছে। আমাৰ ভাইটি ভণ্টিসকলে যাহাতে দিল্লী, বোম্বাই, মাদ্ৰাছ, কলিকাতাত গৈ পেলাই IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট পঢ়াৰ কাৰণে যাহাতে যাবলগীয়া নহয়। আমাৰ সকলো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, সাব ডিভিজন হেডকোৱাৰ্টাৰ, ব্লক হেডকোৱাৰ্টাৰবিলাকত যাহাতে আমাৰ তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি আমাৰ ভাইটি ভণ্টিসকলক যাহাতে ইয়াতে আমি সংস্থাপিত কৰি পেলাই ভাল শিক্ষিত আমাৰ ভাইটি ভণ্টিসকলক যাহাতে আমি সৃষ্টি কৰিব পাৰে, তেনেকুৱা ধৰণৰ আমাৰ এটা পৰিকল্পনা সপোন আছে। দপে দপে আজি এই পৰিকল্পনাবিলাকক ৰূপায়ণ কৰিবৰ কাৰণে আমি আগুৱাই গৈছোঁ। আজি আমাৰ BTPS বঙাইগাঁও টাৰ্মিনেল পাৱাৰ ষ্টেচন মৰি গৈছিল 10 বছৰ। BTC চুক্তি কৰাৰ পিছত, BTC চৰকাৰ চলোৱাৰ পিছত এইখন চালাকাটিৰ পাৱাৰ টাৰ্মিনেল পাৱাৰ ষ্টেচন আজি 750 মেগাৱাট নেশ্যনেল টাৰ্মিনেল পাৱাৰ কৰ্পোৰেশ্যন NTPCৰ দ্বাৰা পুনৰ গঠন কৰিব পাৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। উদ্যোগ কৰিবৰ কাৰণে আমাক লাগিব পৰ্যাপ্ত পৰিমাণৰ পাৱাৰ তথা শক্তি। ইলেক্ট্ৰিচিটি নহ'লে আমাৰ উদ্যোগীকৰণ কৰাৰ কথা আধৰুৱা হৈ সমগ্ৰ অসমত সবতকৈ বেছি এটা ইউনিট, এটা ইণ্ডাষ্ট্ৰিত সবতকৈ বেছি ইলেক্ট্ৰিক কাৰেণ্ট উৎপাদন কৰা জাগাটো হ'ল আমাৰ BTC চালাকাটিত NTPC পাৱাৰ প্ৰজেক্ট। এতিয়া আমাৰ পাৱাৰ প্ৰজেক্ট 700 মেগাৱাট দিয়াৰ হ'ল আৰু সৰু সৰু আমাৰ নদীবিলাকত আমাৰ চাম্পাৰ দৰে ইৰিগেশ্যন আমাৰ যিটো আছে হাইডেল পাৱাৰ প্ৰজেক্ট 4 মেগাৱাট আমি সৃষ্টি কৰিব পাৰিছোঁ। পহুমাৰা, বৰলিয়া তাতো আমাৰ মেনিয়া হাইডেল পাৱাৰ প্ৰজেক্ট আমি বহাবলৈ গৈ আছোঁ। বহুতো নদীবিলাকত আমি বনাবলৈ গৈ আছোঁ। সোলাৰ এনাৰ্জি কৰিবৰ কাৰণে এই আমাৰ BTC অঞ্চলত আজি পৰিকল্পনা চলিছে। তেনেকুৱা ধৰণৰ ভৱিষ্যত পৰিকল্পনা লৈ পেলাই BPF ৰাজনৈতিক দলে আগুৱাই গৈ আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ সমগ্ৰ BTC অঞ্চলৰ জনসংখ্যা অনুযায়ী যিখিনি পুঁজি পাবলগীয়া আছে, BTC চুক্তিত যিখিনি কথা লিখা আছে, সেই BTC চুক্তি মতে 12.19% BTC বাকী ৰাইজে আমি অসম চৰকাৰৰ বাজেটৰ পৰা পইচা পাব লাগে। এই পইচা পাবলগীয়া পইচা এতিয়ালৈকে পোৱা নাই। তথাপিও যিখিনি পইচা দিয়া হৈছে, পোৱা হৈছে, সেই পইচা দি আজি আমাৰ গৰীব দুখীয়া ৰাইজৰ পৰা, সমগ্ৰ ৰাইজৰ পৰা আৰম্ভ কৰি পেলাই ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন ৰাইজৰ উন্নয়নৰ আঁচনি, খেতি বাতি, দং বান, স্কুল কলেজ, বাউণ্ডাৰী ৱাল, এইবোৰ আঁচনিবিলাক আজি কৰা হৈছে। আৰু সেই আঁচনিবিলাকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ BTC চৰকাৰে কৰিছে বুলি কৈ লোৱাৰ কাৰণে তেখেতৰ অধিকাৰ আছে, তেখেতে ক'বই লাগিব। আৰু এই কথাখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মূৰ গৰম হৈছে। হাগ্ৰামা মহিলাৰীয়ে আমাৰ পইচা দি কৰা আঁচনিটো BTC চৰকাৰ আমি কৰিছোঁ বুলি কৈ আছে। BTC চৰকাৰৰ দ্বাৰা কোনো আঁচনি কৰিব পৰা নাই বুলি ৰাইজৰ মাজত ভুল এটা তথ্য দিবলৈ তেখেতে যত্ন কৰিছে। এই কথা বতৰাবিলাকক আমি জবাব দিওঁ, আমি চিধাকে পোনপটীয়া আমি উত্তৰ দিওঁ। BTC কাউন্সিলখন পূৰ্ণাংগ ৰাজ্য নহয়, এইটো হ'ল এটা পৰিষদ, এটা কাউন্সিল। ফাইনান্স ডিপাৰ্টমেণ্ট BTC কাউন্সিলত নাই, গৃহ বিভাগ নাই, বিত্ত বিভাগ নাই, ন্যায় তথা জুডিচিয়াৰী বিভাগ BTC কাউন্সিলত নাই। তথাপিও যিখিনি পুঁজি পাইছে সকলো ৰাইজক আস্থাত লৈ পেলাই সুন্দৰভাৱে এই আঁচনিবিলাকক ৰূপায়ণ কৰি গৈ আছে। অসম চৰকাৰ, ভাৰত চৰকাৰৰ পোৱা তাৰ পৰা অহা আঁচনিবিলাক, পইচাবিলাকক, পুঁজিবিলাকক যদি BTCৰ ৰাইজৰ কাৰণে আঁচনি কৰাটো যদি অপৰাধ হয় আপোনাৰ মতে, তেতিয়াহ'লে আপোনাকো আমি ক'বলৈ বাধ্য হ'ব যিখিনি ভাৰত চৰকাৰৰ আঁচনি
ৰাজ্য চৰকাৰ তথা মন্ত্ৰী হিচাপে আপুনি ৰূপায়ণ কৰিছে সেই আঁচনিবিলাকক আপুনি তেতিয়াহ'লে আপোনাৰ নিজৰ তথা অসম চৰকাৰৰ আঁচনি বুলি আপুনিও দাবী কৰি ল'ব নোৱাৰে কাৰণ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকল বিত্ত মন্ত্ৰী নহয় তেখেতে অসমৰ স্বাস্থ্য মন্ত্ৰীও হয় আজি 108 ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান NRSM যেটো আঁচনি আজি এম্বুলেন্স গাড়ী যিবিলাকে চলিছে এই আঁচনিৰ নামটোই হ'ল ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ নামটো হ'ল ৰাষ্ট্ৰ অৰ্থাৎ এইটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি তেতিয়াহ'লে আপুনি আজি অসম চৰকাৰ স্বাস্থ্য বিভাগ মই ইমান হাজাৰ এম্বুলেন্স আজি মই চলাইছো ৰাইজক মই স্বাস্থ্য সেৱা আগবঢ়াইছো বুলি কয় আপুনি যিখিনি দাবী কৰি লৈছে আপুনিও অপৰাধ কাম কৰি আছে আপোনাৰো সেই অধিকাৰ নাই কাৰণ সেইটো হ'ল কেন্দ্ৰীয় আঁচনি আজি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি নামটোই হ'ল প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা গাঁৱে গাঁৱে পকীকৰণ দলং বনোৱা আপুনি গড় কাপ্তানি বিভাগৰ আজি আপুনি মন্ত্ৰী আপুনি আজি বাহাদুৰি কৰিছে সমগ্ৰ অসমত 10,000 কিলোমিটাৰ গ্ৰামীণ ৰাস্তাবিলাক গাঁৱৰ ৰাস্তাবিলাক মই পকীকৰণ কৰিছো পকী দলং বনালো আপুনি কোনটো আঁচনিৰ দ্বাৰা কৰিছে কক আঁচনিৰ নামটোই হ'ল প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি আৰু এই আঁচনিখন সমগ্ৰ ভাৰতবৰ্ষত 2021 চনৰ পৰা আৰম্ভ হৈছে তো গতিকে আপুনিও প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি কৰি পেলাই মোৰ গড় কাপ্তানি বিভাগ অসম চৰকাৰে কৰিছে বুলি আপুনি দাবী কৰি ল'ব নোৱাৰে আপুনি লাজ পাব লাগে আৰু সেই হিচাপে আমাৰ IAY যেটো ঘৰ ইন্দিৰা আৱাস যোজনা যেটো আছিলে এটা 1,50,000 কে যেটো হৈছে আজি মূল্য সেই ইন্দিৰা আৱাস যোজনাৰ নাম অকল হলাইছে এতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি 100% কেন্দ্ৰীয় চৰকাৰৰ এটো আঁচনি আপুনিও ক'ব নোৱাৰিব অসম চৰকাৰে আজি 4 লাখ গৃহবিহীন ব্যক্তিসকলক গৃহ তথা ঘৰ দিয়া হল বুলি আপুনি দাবী কৰিব নোৱাৰে কাৰণ এই আঁচনিখন হ'ল কেন্দ্ৰীয় চৰকাৰৰহে আঁচনি এনেকুৱা ধৰণৰ সমগ্ৰ আঁচনিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিহে আজি অসম চৰকাৰত চলি আছে অসম চৰকাৰৰ আপুনি বনোৱা বিত্ত মন্ত্ৰী হিচাপে আপুনি প্ৰস্তুত কৰা আপুনি ঘোষণা কৰা আঁচনি ক'ত আজি দুটামান আঁচনি লেকচাৰত কৈ আছে বিশেষভাৱে অৰুণোদয় আঁচনিৰ কথাটো লৈ পেলাই BTC অঞ্চলৰ ৰাইজৰ পৰা ভোট আদায় কৰিব বিচাৰিছে যে প্ৰত্যেক মাহে 830 টকাকে অসম চৰকাৰে এতিয়া অৰুণোদয় নামৰ আঁচনি প্ৰস্তুত কৰি পেলাই ৰাইজক দিব বিচাৰিছে এই আঁচনি আমাৰ সমগ্ৰ BTC অঞ্চলত কোনো ৰাইজে এতিয়াও পোৱা নাই কোনো ৰাইজে 10,000 টকা মাহত 830 টকা কোনো ৰাইজে পোৱা নাই এইটো হল আপুনি ঘোষণা কৰা যোৱা বাজেটত আপুনি ঘোষণা কৰা এইখন আঁচনি আপুনি দিব পাৰা নাই আমাৰ বাইদেউসকলক আমাৰ আইসকলক আপুনি কি কৈছিল বিবাহৰ সময়ত 1 তোলা সোণা দিয়া হ'ব এইটো 2 বছৰ হল না 2 বছৰ হল এই আঁচনিখন ঘোষণা কৰাটো আজিলৈকে কোনেবা পাইছে নেকি সৰ্বা সোণা মন্দিৰ নামা কোনেবা সোণা পাইছে নেকি বিবাহ হোৱা কোনো আই বাই সকলে আজিলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘোষণা কৰা 1 তোলা সোণা কোনো BTC বাকী ৰাইজে পোৱা নাই তো গতিকে আপোনাৰ আঁচনি যেটো ঘোষণা কৰিছে এইটো হল ফ্লপ তো গতিকে আপুনি BTC অঞ্চলৰ ৰাইজক অশান্তি কৰিব নালাগে বিশৃংখল কৰিব নালাগে BTCৰ আমাৰ 35 লক্ষ জনসাধাৰণৰ মাজত সমন্বয় ইতিমধ্যে আহিছে মিলা প্ৰীতি ইতিমধ্যে আহিছে শান্তি ইতিমধ্যে হৈছে আপুনি বিষাক্ত কথা কৈ আছে ৰাইজৰ মাজত ভুল বুজাবুজি সংঘৰ্ষ কৰাৰ দৰে আপুনি বক্তব্য দাঙি ধৰি আছে জনে BTC থাকিবৰ কাৰণে ইচ্ছা নাই দৰখাস্ত দিয়ক ওলাই যাওক এইবোৰ কথা বতৰাবিলাক BTCত জুই জ্বলিব এই কথা কোৱাৰ পৰা আপুনি বিৰতি থাকিব লাগে এই কথা কোৱাৰ পৰা আপুনি বিৰত থাকক আমি হকিয়াই দিছো কোন গাঁও BTCৰ পৰা এখানো গাঁও
আমি বাহিৰলৈ যাব নিদিওঁ বিটিচিৰ কোনো ব্যক্তি তথা পৰিয়ালক বিটিআৰ চুক্তিৰ দ্বাৰা ৭.২ দফাৰ দ্বাৰা কোনো বিটিচি বাকী ৰাইজক আমি জীৱনত আমি কেতিয়াও উচ্ছেদ হ'বলৈ নিদিওঁ 2003 চন 10 ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সৃষ্টি কৰা বিটিচি চুক্তিত স্পষ্টভাৱে সকলো ভাষা ভাষী জাতি জনগোষ্ঠীক অধিকাৰ দিছিল সেই চুক্তি দিনালৈকে যিমান জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছিল সকলোই বিটিচিৰ সাংবিধানিক নাগৰিক আপোনালোকে সকলোই বিটিচিৰ নাগৰিক কোনো কাৰো ক্ষমতা নাই এই বিটিচি অঞ্চলৰ পৰা ভূমি অধিকাৰ কাঢ়ি পেলাই বিটিচিৰ পৰা কোনো অনা ট্ৰাইবেল অনাবড়ো ৰাজ্যক জীৱনত কোনেও উচ্ছেদ কৰিব নোৱাৰে এই কথা বতৰাবিলাকক আপোনালোকে ভালদৰে মনত ৰাখক আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হঠাৎ বেয়া পাইছে হঠাৎ আক্ৰমণ কৰিছে হঠাৎ বেয়া বেয়া কথা কৈছে এই হঠাৎটো কি এই হঠাৎ কথাটো সমগ্ৰ অসমবাসী ৰাইজে আজি দৃষ্টি কৰি আছে বিভিন্ন দল সংগঠন অসমৰ সন্মানীয় বুদ্ধিজীৱী সকলেও আজি দৃষ্টি কৰি আছে আজি নজৰ দি আছে আৰু সকলোৱে আজি কৈছে আজি মোবাইলত কয় ফোনত কয় সকলোৱে দুখ পাইছে দায়িত্বশীল এজন সংগ্ৰামী নেতাই হিংসা জৰ্জৰ অঞ্চল অশান্ত অঞ্চল চুক্তি কৰি পেলাই বিটিচি সৃষ্টি কৰি শান্তি প্ৰতিষ্ঠা কৰি আজি বিটিচি পিছপৰা অঞ্চল উন্নতি কৰিছে এনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰি পেলাই তেখেতৰ মনটো বেয়া কৰিব নালাগিছিল বুলি সমগ্ৰ অসমৰ বুদ্ধিজীৱীসকলে দুখ পাইছে এই কথাটো সত্য কথা তেখেতে বেয়া পোৱা আসল কাৰণটো হ'ল তেখেতে যেটো কৰিব বিচাৰিছে হিন্দু মুছলমানৰ পলিটিক্স সেই হিন্দু মুছলমানৰ পলিটিক্সত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সহযোগ নকৰাৰ কাৰণে হঠাৎ তেখেতে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বেয়া পাইছে জীৱনত আমি তেনেকুৱা জাতি বিভাজন ভাষা বিভাজন ধৰ্ম বিভাজন কৰি পেলাই ৰাজনীতি কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো আমি কেতিয়াও মানি ল'ব নোৱাৰো এই অঞ্চল হিংসা জৰ্জৰ অঞ্চল আছিল অশান্ত জৰ্জৰ অঞ্চল আছিল আজি সকলোৱে শান্তি ঘূৰাই পাইছে আমাৰ আজি উন্নতিৰ কথা উন্নতিৰ পিছত উন্নতি আজি আমি উন্নতি বিচাৰিছো এনেকুৱা ধৰণৰ বহুতো কথা বতৰা আছে প্ৰমোদ বড় नोङो फंबाय जोंनि खोथाखौ बाद हो नोङो नोंखौ सिन्था खालाम एबसु इउपिपिएल प्रमोद बर' रोनगोरा नार्जारी रायजो राजा आइ आफाफ्रा नुदों आरो बुंसोलायदों जोबनोसैखाय बिसोरो बाज्ल'स्राबाय होननानै बाज्ल'स्रानाय बेयो बाज्ल'स्रानाय नङा होमबा मैया सानसे दाख्लै बैहाय मिटिं खालामदों गावसोरनो एनाउन्स खालामदों जोंनि सुबुं गौमायाव चिरांनि केन्डिडेट मावथि ब्रह्म हाज'वारि थागोन निसिमानि जोंहा मा होनो बेखौ निर्मल कुमार ब्रह्म थागोन काजलगावनि रोनगोरा नार्जारी थागोन हनै बिजिनि सुबाइजारनि गुनेश्वर गयारि थागोन चिरां दुवार्सनि फेरेंगा थागोन मोनबा समष्टिजों बिसोरो जोंना दिनैनिया আজি আমাৰ जितु गणसमावेश অকল কাজলগাঁও সমষ্টিৰ ভোটাৰ ৰাইজ আৰু আজি যিমান গেদাৰিং হৈছে পৰখি ইউপিপিএলে বনোৱা এই ইলেকশ্যনৰ গেদাৰিং ইমান হোৱা নাই আৰু নোৱাৰে আৰু সেইদিনাখন অকল বড়ো ৰাইজ যি আহিছে অকল বড়ো ৰাইজৰ বিধি কোনো বিভিন্ন জাতি জনগোষ্ঠী এই গণসমাৱেশত অহা নাই আৰু প্ৰত্যেক জায়গাত তেওঁলোকে এইটো কৰি আছে আৰু আমাৰ হাগ্ৰামা ডাঙৰীয়াই স্পষ্ট এটা বাণী আমাক দি দিছে যেইটো সমষ্টিত কৰিব অকল সেই সমষ্টিৰ অকল ৰাইজে আহিব লাগে সেইদিনাখন গৈবাৰীত কৰিছে অকল চিৰাং অঞ্চলৰ ৰাইজে ইয়াত আহিছে অকল চিৰাং অঞ্চলৰ ৰাইজে ইয়াত আহিছে বেলেগ সমষ্টিৰ পৰা ইয়াত কাকো আহিবলৈ দিয়া নাই দিनै প্ৰমোদ বৰুৱা गावखौ मा सानदों ओरैबायदि देखायगासिनो दङ एबसु बर' रायजो राजाखौथ' फानखाबाय बेखौ बुंनांगौ गैला बाउन्डारि दानख'नायनि थाखाय जे कमिसन लाबोबाय रायजोफोर
बे खोथाखौ नंखाय दासान बे बिटिसि इलेक्शननि थाखाय एसे खामानिया स्ल' जादों बिटिसि इलेक्शन जोबनाय लोगो लोगो बे बाउन्डारि कमिसन एबा बिटिसिनिफ्राय गामि दानख'नाय खामानिया बै कमिसना मावगोन रायजोफोर बे कमिसना मोजां नङा बे खोथाखौ जों बारे बारे होबथानानै जों दिनै बुंदों दिनै प्रमद बर'आ गोबां बिटिसि ओनसोलनि 9000 बर्ग किल'मिटार हाखौ गामिखौ ओनसोलखौ बियो दिल्लीयाव फाननानै फैदों दिनै बियो बिटिसिनि चिफ जानो ओंखारदों इउपिपिएलनि प्रेसिडेन्ट मानवगोरा उरखावगोरा ब्रह्मखौबो बिथाङा जोगारनानै दिनै बियो हठात प्रेसिडेन्ट जाफैदों प्रेसिडेन्ट जाखांनाय उनावहाय दिनै बिटिसिनि चिफ जानायनि थाखाय बिथाङा दिनै सिमां नुदों ओरैबायदि बियो ट्रेक्टरखौ जरै सालायगासिनो दं स्पिड अभार स्पिडआव प्रमद बर'आ ट्रेक्टरखौ सालायदों ट्रेक्टरा मोनसे लिमिट थायो ट्रेक्टर এটা লিমিট থাকে 50 ডিগ্রির বেশি ট্রেক্টরে চলাব নোৱাৰে ট্রেক্টর হয় হাল বোৱাই ট্রেক্টরে দি আৰু ট্ৰেলাৰ লগাই পেলাই বালি পাত্তৰ বই বস্তু বজাৰত লৈ যাবৰ কাৰণে ট্রেক্টরে ভাল এই কথাটো ঠিক কিন্তু ট্রেক্টৰক প্ৰমোট বৰই যেনেকি স্পিডত চলাইছে এই স্পিডটো কয় ওভাৰ স্পিড কৰি পেলাই যদি আন গাড়ীবিলাকক যদি ওভাৰটেক কৰি যদি যায় পিছত কি হয় बांद्राय स्पिडआव बे ट्रेक्टरखौ सालायनाया थाङै बे ट्रेक्टरा मा जाहैगोन रायजोफोर बे ट्रेक्टरा खुन्थेंनो बावला जिबायदि स्पिडआव सालायदों प्रमद बर'आ ओइ ट्रेक्टरखौ खुन्दा खाবলৈ आरो बेसि दिन নাই आरो पिছত ट्रेलारत बहा जिमान पेसेन्जार बहिছে ट्रेलारत इउपिपिए समर्थक ट्रेक्टर इन्जिन जेनेके पाल्टी खाब खुन्दा खाब यार पिছত मुस्रि पेलाय मुस्रायनानै बिनि ट्रेलारा जिबायदि जोख्लोबगोन बे ट्रेलाराव थानाय पेसेन्जारफ्रा सोरनाबा खोमा जिगोन सोरनाबा गन्थं जिगोन सोरनाबा मेगनानो गलगोन नायथावै अबस्था जागोन आरो बियो फैगौ 10 तारिखआव जानो थांगासिनो दं ट्रेक्टरा जोब्बाय इउपिपिएलआ जोब्बाय जेरावबो हाला देग्लाय एबारनि इलेक्शनर द्वारा हाग्रामा महिलारी डांगरियाय 30টা एमसीएलए लय पेलाय अधिक शक्तिशाली रूपत बिटिसिर चिफ हबलै गय आछे कोनो शक्ति राखिब नोवारे कोनो शक्तिया बेखौ लाखिनो हाया बिटिसि निर्वाचन फलाफल जेदिनाखन गणना हब সেই गणनार द्वारा समग्र अखमर आहि थका 2021 सनर एप्रिल माहर विधानसभा निर्वाचन ओइ बिटिसि इलेक्शन निर्वाचनर द्वाराय निर्णायन हब बे जोंनि बिटिसि इलेक्शनानो फैगौ आसाम एसेम्ब्लिनि इलेक्शनखौ दैदेनहैगोन रायजोफोर गतिके बिटिसि अञ्चলৰ रायजोर कारणे आरो ভাল खबर आहि আছে बिटिसिर चिफ एटिया प्रमोद बरक हेमंत बिश्व शर्माय नबनाय एटिया बिश्वजित दैमारीखे बनोवार कारणे प्रस्तुति चलाइছে दानिया प्रमोद बर'खौ बिजेपिआ जेखिनि थाखा फैसा हरदोंमोन हेमंत बिश्व शर्माया जेखिनि सहाय खालामदोंमोन सम मोनसे बाज्ल' होबाय थिफु होबाय जोब्बाय दानिया बिश्वजित दैमारीखौ बिजेपिआव लांनानै बिश्वजित दैमारीखौसो दानिया बिटिसिनि चिफ खालामनो नागिरदों रायजोफोर होमब्ला दिनैनि राजखान्थिनि फोथाराव बिसायख'थिनि सिगां इलेक्शनर आगते इलेक्शनर गणनार आगते प्रमोद बर'य राजनैतिक पथारर परा बिलीन गोमालांबाय रायजोफोर बे जोब्बाय बे फंबाया राजनीतिनिफ्राय जोब्बाय जिबायदि बुजिदोंमोन एबसुनि प्रेसिडेन्ट जानानै अर्डार होबानो जायो एबसुर प्रेसिडेन्ट হয় থাকা সময়ত रायजोक अर्डार दिले हल এই কাজলগাঁৱৰ পৰা 100 জন আহিব লাগে আন্দোলনত যদি নাহে ফাইন দিব লাগিব এই শিলপাতাৰ পৰা 50 জন আহিব লাগে নাহিলে ফাইন দিব লাগে এই চিন্টলাংগুৰিৰ পৰা 75 জন আহিব লাগে নাহিলে ফাইন দিব লাগে ৰাইজে ভয়ত প্ৰমোদ বৰৰ অৰ্ডাৰ ফাইন দিবৰ কাৰণে উপায় নাই আন্দোলনত ওলাইছিল এই কথাকে প্ৰমোদ বৰই ভাবি আছে মোৰ লগত সকলো বড় ৰাইজে আছে गैला गैया राजनीतिका इसेबां गोरलै नङा फंबाय राजखान्थिया इसेबां गोरलै नङा नोंखौ हेमंत बिश्व शर्माया
मोसाहोदों बिटिआर सुक्तियाव नोंखौ सहि खालामहोदों शिब बानायनो होनानै नोंसोरो स्रोद स्रोद हरनि 12टा हरनि 2टायाव नोंसोर रायलायखुमानाया दिनै मा मोनखो फंबाय दिनै मा मोनखो नोङो दिनै राजनैतिक भाबै ध्वंस आरो नों जिबनाव सिखारनो हाया खारन नोंबो बाराद्राय जाखाबायमोन नोंनि थिफुनाय गिदिर मानसिफोर सोमोन्दो गैयै गोदोनि आन्दोलनकारि नेता कर्मीफोरखौ आइ आफा रायजो राजाफोरखौ नोङो सन्मान होबोआखिसै गावखौनो गोरोंसिन सानबाय देरसिन सानबाय गोहो गोरासिन सानबाय बीर जोहोलाव सानबाय बेबायदि अहंकार स्वभाबा ধ্বংসनि आदिमूल अहंकार तुई हल ধ্বংসৰ आदिमूल এই प्रमोद बर' এতিয়া ধ্বংসৰ পথত এইখিনি কথাকে কৈ আগন্তুক নিৰ্বাচনত পানিৰাম ব্ৰহ্ম ডাঙৰীয়াক আজি যিখিনি ৰাইজে আহিছে এই ৰাইজে ভোট দিলেতো আমাৰ 15,000 ভোট পায় কাৰণ যোৱাবাৰ ৰণগৰা নাৰ্জাৰীয়ে 12,500 ভোট পাই পেলাই এই কাজলগাঁও সমষ্টিৰ পৰা পিছিদিয়াৰ হৈ জিকিছিল আজি আমাৰ 15,000 গেদাৰিং হল 15ৰ লগত যদি ঘৰৰ এজন এজন যদি আহে 30,000 ভোট এইবাৰ পানিৰাম ব্ৰহ্ম ডাঙৰীয়াই পাই আছে মোৰ হিচাপত 20,000 ভোটৰ ব্যৱধানত পানিৰাম ব্ৰহ্মই বিপিএফৰ নাঙলৰ ছবিদি জিকি আছে এইখিনি কথাকে কৈ পেলাই সকলো ৰাইজ আপোনালোকে কষ্ট কৰি আহিছে 10 তাৰিখলৈকে শান্তি সম্প্ৰীতি বজাই ৰাখি আমি যাহাতে এই নিৰ্বাচনটো সকলোৱে উপভোগ কৰে এইখিনি কথাকে বিনম্ৰভাৱে অনুৰোধ জনাই মোৰ বক্তব্য ইয়াত সামৰিছোঁ ধন্যবাদ